তোমাৰ প্ৰব্লেমৰ বিষয়ে আলোচনা কৰিম। পৰ্যাপ্ত পৰিমাণৰ নোটছ প্ৰভাইড নকৰে। বহু বিদ্যালয়ত ভালদৰে ক্লাছ নহয়, কিন্তু বহু বিদ্যালয়ত এই বিষয়ে কেতিয়াও আলোচনা কৰাই নহয়। ফাইনেল এক্সামিনেশ্যনত মানে এনেকৈ লিখিব লাগে, এই কথা যদি আমি আগতেই জানি লওঁ। মই গৌৰৱে আপোনালোক সকলোকে এডুকেশ্যন কেৰিয়াৰ ছাপোৰ্ট 𝗂𝗁 জৰিয়তে স্বাগতম জনাইছোঁ। যদি তুমিও ক্লাছ 10 বা 12ৰ ফাইনেল এক্সামিনেশ্যন দিবলৈ গৈ আছা, তেনেহ'লে এই ভিডিঅ'টো কেৱল তোমাৰ বাবে। এই ভিডিঅ'টোত আমি কিছুমান বিদ্যালয়ৰ এনেকুৱা কিছুমান কলা সত্যতাৰ বিষয়ে আলোচনা কৰিছোঁ, যিবোৰ তুমি আগতেই জানি থোৱাটো ভাল। আৰু যদি তুমি এই ভিডিঅ'টো নৱেম্বৰ, ডিচেম্বৰ বা পৰীক্ষাৰ আগত চাই আছা, তেনেহ'লে এই ভিডিঅ'টো তোমাৰ বাবে নহয়, কিয়নো এই ভিডিঅ'টো তুমি বহুত আগতে পাব লাগিছে। তুমিও যদি নিজৰ শৈক্ষিক জীৱনত এনেকুৱা ধৰণৰ কিছুমান সমস্যাৰ সন্মুখীন হৈছা, তেনেহ'লে কমেণ্ট কৰি জনাবাচোন। প্ৰথমতে আমি আলোচনাত ল'ব লাগিব নোটছৰ বিষয়ে। বহু এনেকুৱা বিদ্যালয় আছে, মই সকলো বিদ্যালয়ত কিন্তু এই ক্ষেত্ৰত কোৱা নাই, বহু বিদ্যালয়ত ভালদৰে নোট দিয়ে, কিন্তু বহু এনেকুৱা বিদ্যালয় আছে যিবোৰ বিদ্যালয়ত পৰ্যাপ্ত পৰিমাণৰ নোটছ প্ৰভাইড নকৰে। এতিয়া ইয়াত প্ৰশ্ন হ'ব যে আমি নোটছটো নিজেই বনাব লাগে, কিন্তু এয়া কেৱল মানুহৰ সামাজিক কথা। বাস্তৱতাত যদি আমি চাব যাওঁ, স্কুল বা কলেজৰ ফালৰ পৰা নোটছ প্ৰভাইড কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো আমাৰ হাতত সময় বহুত কম থাকে আৰু ফাইনেল এক্সামিনেশ্যনৰ বাবে চিলেবাছ বহুত থাকে। ঠিক আছে, নোটছৰ কথা বাৰু এবাৰলৈকে বাদেই দিওঁ। বহু বিদ্যালয়ত ভালদৰে ক্লাছ নহয়। আমাৰ ৰাজ্যৰ বহু এনেকুৱা বিদ্যালয় আছে য'ত পৰ্যাপ্ত পৰিমাণৰ ক্লাছ নহয়। ডেইলি যদি 7টাকৈ ক্লাছ ধৰোঁ, 7 গুণ 49টা যদি ক্লাছ হ'ব লাগিছিল, ক্লাছ হয় 20টা। কিছুমান ছাবজেক্টৰ টিচাৰ নাথাকে, কিছুমান ছাবজেক্টৰ টিচাৰ নতুনকৈ আহে। এনেকুৱা ধৰণৰ প্ৰব্লেমৰ বাবে, এনেকুৱা ধৰণৰ সমস্যাৰ বাবে চিলেবাছ শেষ নহয়। তাৰ ফলস্বৰূপে পৰীক্ষাৰ 10 দিন আগলৈকে, 20 দিন আগলৈকে ক্লাছ হৈ থাকে। যদি 10 দিন আগলৈকে ক্লাছ হৈ থাকে, তেনেহ'লে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাৰ বাবে প্ৰিপেৰেশ্যন কৰিব কেতিয়া? প্ৰিপেৰেশ্যন মানে ৰিভাইজ কৰিব কেতিয়া? তুমি গোটেই বছৰটো পঢ়িলা, যিমান মাহ তুমি পঢ়িবলৈ সময় গৈছা পঢ়িলা, তাৰপিছত পৰীক্ষাৰ আগত প্ৰি টেষ্ট দিয়াৰ পিছত তুমি এটা ৰিভিশ্যনৰ বাবেতো সময় পাব লাগে। সেই ৰিভাইজ কৰিবলৈ তুমি সময় নোপোৱা হৈছে। বহু ছাত্ৰ ছাত্ৰীয়ে এনেকুৱা সমস্যাসমূহৰ সন্মুখীন হৈ আহিছে। তাৰোপৰি আমি যেতিয়া বৰ্ড এক্সাম এটা দিবলৈ যাম, তেতিয়া আমি কেৱল বছৰীয়া পৰীক্ষাৰ দৰে ইয়াক পঢ়িলে নহ'ব। বিভিন্ন ধৰণৰ কৌশল প্ৰয়োজন হয়। বৰ্ড এক্সাম এটা যেতিয়া আমি দিব যাম, বিভিন্ন ধৰণৰ কৌশলৰ প্ৰয়োজন হয়। পঢ়াৰ কৌশলেই হওক, প্ৰিপেৰেশ্যনৰ কৌশলেই হওক, বা আমি এক্সামত বহাৰ পৰা এক্সামটো লিখি কমপ্লিট কৰালৈকে আমাক কিছুমান কৌশলৰ প্ৰয়োজন হয়, লিখাৰ ক্ষেত্ৰতে হওক বা অভাৰঅল। কিন্তু বহু বিদ্যালয়ত এই বিষয়ে কেতিয়াও আলোচনা কৰাই নহয়। আমি ফাইনেল এক্সাম দিয়াৰ সময়তহে গম পাওঁ যে এইখিনি কথা আমি আগতেই জানিব লাগিছিল। ফাইনেল এক্সামিনেশ্যনত মানে এনেকৈ লিখিব লাগে বা এনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে, এইখিনি কথা যদি আমি আগতেই জানিলোঁ হয়। এনেকুৱা বহু ছাত্ৰ ছাত্ৰীয়ে এইবিলাকৰ সন্মুখীন আগৰ পৰা হৈ আহিছে। আৰু এই সমস্যাসমূহৰ বিষয়ে মই নিজৰ ব্যক্তিগত অভিজ্ঞতা তথা বহু ছাত্ৰ ছাত্ৰীৰ লগত কৰা আলোচনাৰ ফলত মই এই সমস্যাসমূহৰ বিষয়ে ভালদৰে গম পাইছোঁ। আৰু এই সমস্যাসমূহৰ বহু সমস্যা ময়ো মোৰ ব্যক্তিগত লাইফত পাই আহিছোঁ। এতিয়া কথা হ'ল যে নোটছ নিদিয়ে বা ক্লাছ নহয় বুলি বা চিলেবাছ কমপ্লিট নহ'ল বুলি আমি ফাইনেল এক্সাম যদি আমাৰ বেয়া হয়, তেনেহ'লে আমি কাকো দোষাৰোপ কৰিব নোৱাৰোঁ। গোটেই দুখ তোমাৰ ওপৰত যাম যে তুমি ভালদৰে নপঢ়িলা। এতিয়া কথা হ'ল যে তাৰ চলিউশ্যন কি? চলিউশ্যন জনাৰ আগতে আমি ক্লিয়াৰ হ'ব লাগিব যে বিশেষভাৱে ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা কি সমস্যাৰ সন্মুখীন হয়। প্ৰথম সমস্যাটো হৈছে যিটো একদম কমন সমস্যা, বহু স্কুলত পৰ্যাপ্ত পৰিমাণৰ ক্লাছ নহয়, যাৰ ফলত চিলেবাছ কমপ্লিট নহয়। ছেকেণ্ড প্ৰব্লেমটো হৈছে নোটছ প্ৰভাইড নকৰে বহু স্কুলে। আৰু থাৰ্ড নম্বৰ প্ৰব্লেমটো যদি চাব যাওঁ, কুৱেশ্যন এনচাৰ আমি কেনেকৈ লিখিব লাগে ফাইনেল এক্সামত। ক'ব গ'লে এক্সামিনেশ্যনৰ এনচাৰ লিখাৰ কৌশলসমূহ বা এক্সাম এটা এটেম্প কৰাৰ ক্ষেত্ৰত 4 নম্বৰ প্ৰব্লেমটো যদি চাব যাওঁ, এক্সাম এটা এটেম্প কৰাৰ ক্ষেত্ৰত আমি কি কৌশল অৱলম্বন কৰিব লাগিব সেই বিষয়ে ছাত্ৰ ছাত্ৰীসকলে গমেই নাপায়। এইকেইটাই মেইন প্ৰব্লেম, এইকেইটাই। আৰু যদি ইয়াৰ বাদেও তুমি যদি কিবা প্ৰব্লেমৰ সন্মুখীন হোৱা, তেনেহ'লে কমেণ্ট কৰিবাচোন। আমি ডাৰ্ক ৰিয়েলিটি অফ স্কুল নেক্সট পাৰ্টত আমি তাৰ বিষয়ে তোমাৰ প্ৰব্লেমৰ বিষয়ে আলোচনা কৰিম। এতিয়া আমাৰ এই সমস্যাসমূহ সমাধানৰ প্ৰথমটো অতি গুৰুত্বপূৰ্ণ উপায়টো হৈছে ৰেছপনচিবিলিটি। তুমি প্ৰথমতে ৰেছপনচিবল হ'ব লাগিব নিজৰ পঢ়াৰ ক্ষেত্ৰত, নিজৰ চিলেবাছ কমপ্লিটৰ ক্ষেত্ৰত বা এক্সাম প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত। নেক্সট তুমি ডিচিপ্লিন থাকিব লাগিব। ডিচিপ্লিনকৈ ডেইলি তোমাৰ যিমানখিনি পঢ়িব লাগে, যিমান সময় দিব লাগে নিজৰ ফাইনেল এক্সামিনেশ্যনৰ ছাবজেক্টসমূহক, তুমি সেইখিনি সময় দিব লাগিব। থাৰ্ডটো হৈছে টাইম মেনেজমেণ্ট। ডিচিপ্লিনৰ লগতে হৈছে টাইম মেনেজমেণ্ট
তাৰ লগতে তুমি ৰাখিব লাগিব কনসিস্টেন্সি তুমি ধাৰাবাহিকভাৱে পঢ়ি যাব লাগিব এনেকুৱা নহয় যে তুমি প্ৰথম মান্থত একেবাৰে বহুত ভালকৈ পঢ়িলে একদম পৰীক্ষা ভাল কৰিম বুলি মাজত তোমাৰ কনসিস্টেন্সি নোহোৱা হৈ গ'ল তুমি পঢ়াৰ পৰা আঁতৰি গ'লা ভালদৰে নাই কৰা আৰু লাষ্টত তোমাৰ গাত লাগিলে যে নাই এক্সাম আহিছে এতিয়া পঢ়িব লাগিব লাষ্টৰ মান্থটোত ভালদৰে পঢ়িলা এনেকৈ হ'লে নহ'ব তুমি কনসিস্টেন্সি ৰাখিব লাগিব ধাৰাবাহিকভাৱে ভালদৰে প্ৰথমৰ পৰা একেবাৰে এক্সাম শেষ হোৱা দিনলৈকে ভালদৰে পঢ়িব লাগিব তাৰোপৰি মই তোমালোকক এটা উপদেশ দিম উপদেশটো হৈছে যে তোমালোকৰ যি শিক্ষাগুৰু সেই শিক্ষাগুৰুৰ লগত তোমালোকে পাৰ্চনেলি গৈ লগ কৰিবা আৰু যদি কিবা কুৱেশ্যন বা কিবা টপিকৰ ক্ষেত্ৰত সংকোচন থাকে কিবা যদি তুমি বুজি পোৱা নাই তেনেহ'লে তুমি তেওঁৰ লগত পাৰ্চনেলি কণ্টেক্ট কৰিবা আৰু ক্লাছত কিবা বুজি নাপালে প্ৰত্যক্ষভাৱে সুধিবা তাৰে উপৰিও তোমালোকৰ লজিক ফিলচফি হওক পলিটিকেল চায়েন্স হওক আছামিজ হওক এই ছাবজেক্টসমূহত ইতিমধ্যে ক্লাছ আৰম্ভ হৈ গৈছে এডুকেশ্যন কেৰিয়াৰ ছাপোৰ্টত ক্লাছসমূহ আমি গোটেই চিলেবাছ কমপ্লিট কৰাম প্লাছ নোটছসমূহ আমি প্ৰভাইড কৰিম যিমান দূৰ পাৰোঁ আমি নোটছসমূহ প্ৰভাইড কৰিম আৰু তোমালোকৰ ডিমাণ্ড অনুসৰি আমি লাইভ ক্লাছ কৰিম তাৰ উপৰিও যদি তোমালোকৰ কিবা ব্যক্তিগত সমস্যা থাকে পঢ়াৰ ক্ষেত্ৰত তেনেহ'লে তোমালোকে আমাৰ এডুকেশ্যন কেৰিয়াৰ ছাপোৰ্টৰ টীমক কণ্টেক্ট কৰিব পাৰা ইমেইল আইডি ডেছক্ৰিপশ্যনত দিয়াই আছে হোৱাটছআপ নম্বৰো দিয়াই আছে তো এইখিনিয়ে আছিলে বাকি মেইন কথাটো হৈছে তুমি ৰেছপন্সিবল হ'ব লাগিব নিজৰ ফাইনেল এক্সামিনেশ্যনটোৰ ক্ষেত্ৰত বাকি আৰু একো নাই তো আজি এইটো ভিডিঅ'ত আমি ইমানে আলোচনা কৰিলোঁ আকৌ লগ পাম অন্য এটি নতুন ভিডিঅ'ত তো আজিলৈ ইমানেই জয় হিন্দ বন্দে মাতৰম জয়